হাই বন্ধু বান্ধৱী, আপোনালোকৰ নিশ্চয় ভালে। মোৰতো মজাই আৰু বাকীখিনি নক'লেও আপোনালোকে গম পায়। বিশেষ আজি নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ব্ৰেড দি কি ধৰণত ঘৰতে মিঠাই বনাই খাব পাৰিব, ধুনীয়া মিঠাই হয়। আপোনালোকে ভিডিঅ'টো চাওক, চাই পেলাই ঘৰটো বনাই খাব, চাব কেনেকুৱা হয়। ভাল পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, ছাবস্ক্ৰাইব যদি নাই কৰা কৰি থ'ব। মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে সদায় আগতীয়াকৈ পাব, ছাবস্ক্ৰাইবটো কৰি থ'ব সেইকাৰণে। অ'কে, তেনেহ'লে আহক চাওঁ মোৰ ভিডিঅ'টো। হাই বন্ধু বান্ধৱীসকল, কি সুন্দৰ মিঠাই চাওক। এই মিঠাইটো বনাবলৈ আপোনালোকক কি লৈছোঁ চাওক। আপোনালোকে ব্ৰেড দুটা, কোকোনাট পাউডাৰ, অনিক ঘি, ফুড কালাৰ আৰু চেনি দুবাটি লৈছোঁ। প্লাষ্টিক কাপেৰে দুবাটি, বেছি চেনি দি খাই লাভ নাই আজিকালি। ব্ৰেডটো চাওক, মই 4 চাইডটোৱে কাটিম, অকল মাজৰটোহে ল'ম। আপোনালোকৰ এদিন ঘৰত এনেকুৱাকৈ ব্ৰেড এটা আনি পিনে বনাই খাবচোন। আলহী আহিলেও চাহৰ লগত দিব পাৰিব, নিজেও খাব পাৰিব। চেনিখিনি মই মিক্সিত দি পাউডাৰ কৰি ল'ম এতিয়া। বিনা জুইত কি ধুনীয়া মিঠাই বনাব পাৰি, আপোনালোকৰ ঘৰতে এদিন বনাই খাই চাব। এতিয়া চাওক কি ধুনীয়া পাউডাৰ হৈ গ'ল। ব্ৰেডখিনিও লগতে দি মাৰি দিম মিক্সিত। কোকোনাট পাউডাৰটো লগতে দি দিম এতিয়া। গোটেইখিনি লগতে দিলে বেয়া, সেইকাৰণে প্ৰথমে চেনিটো মিক্সিত মাৰি তাৰপৰা ব্ৰেডটো লগত দিব পাৰি। তাৰপৰা কোকোনাট পাউডাৰ এনেই পাউডাৰে পাছত অলপ দি মাৰি দিলেও হৈ যায়। অনেক ঘিটো দি দিছোঁ। লাইক ছাবস্ক্ৰাইবটো কৰি থ'ব, নতুন ভিডিঅ'বিলাক আপোনালোকে চাব পাই থাকিব সদায়। প্ৰথম আপোনালোকে পাব, ছাবস্ক্ৰাইবটো কৰি থ'ব। গাখীৰ দি দিছোঁ, পাউডাৰ লিকুইড গাখীৰ। গোটেইখিনি এতিয়া সানি ল'ব। এইটো ফুড কালাৰ অকণমান দিলেই হ'ব। এইটো ফুড কালাৰ পাউডাৰ হয়, লিকুইডো পায়। লিকুইডটো বৰ বেছি ভাল নহয়, পাউডাৰটো বেছি ভাল। অকণমান দিলে বহুত কালাৰ উঠি যাব, অলপেই দিব, বেছি নিদিব আপোনালোকে। চাওক কি সুন্দৰ কালাৰ হৈছে। অলপ কোকোনাট পাউডাৰ লৈ লৈছোঁ। সানি ল'ম এতিয়া, দেখিবলৈ ভাল লাগে লাড়ুটো। লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে।
আৰু যদি ছাবস্ক্ৰাইবটো নাই কৰা ছাবস্ক্ৰাইবটো কৰি থ'ব। চাওক কি ধুনীয়া হৈছে, চাওক ইমান ধুনীয়া। আপোনালোকে বনাই চাবচোন এদিন। ৰেডি কৰি দিলোঁ।